গোলাঘাট জিলাবাসীৰ বাবে আন এক ভাল খবৰ। অসম চৰকাৰৰ মন্ত্ৰীসভাত স্থান লাভ অজন্তা নেওগৰ। বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ অজন্তা নেওগক আনন্দিত গোলাঘাট জিলাবাসী ৰাইজ। গোলাঘাট জিলাবাসী ৰাইজৰ বাবে এটা ভাল খবৰ আৰু এই ভাল খবৰ কঢ়িয়াই আনিছে গোলাঘাট সমষ্টিৰ নৱনিৰ্বাচিত বিধায়িকা অজন্তা নেওগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে লৈ গঠন হোৱা ৰাজ্য চৰকাৰৰ নতুন কেবিনেটত অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে গোলাঘাট বিধানসভা সমষ্টিৰ বিধায়িকা অজন্তা নেওগে। উল্লেখ্য যে অজন্তা নেওগৰ হাতত বিত্ত বিভাগৰ উপৰিও সমাজ কল্যাণৰ দৰে গুৰুত্বপূৰ্ণ বিভাগো প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত অজন্তা নেওগে বিত্তমন্ত্ৰীৰ দৰে গুৰু দায়িত্ব লাভ কৰাত সম্প্ৰতি উৎফুল্লিত হৈ পৰিছে সমগ্ৰ গোলাঘাটবাসী ৰাইজ তথা বিজেপি দলৰ কাৰ্যকৰ্তা আৰু সদস্যসকল। 2001 চনৰ ৰাজনীতিৰ পথাৰত নমা অজন্তা নেওগে নিজস্ব প্ৰতিভা আৰু ৰাজনৈতিক বিচক্ষণতাৰে বিগত দিনত পাছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। কংগ্ৰেছ চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ কাৰ্যকালত 2002 চনৰ পৰা 2016 চনলৈকে মন্ত্ৰিত্বৰ পদ অলংকৃত কৰি বিশেষভাৱে গড়কাপ্তানী মন্ত্ৰীৰূপে অজন্তা নেওগে দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। শেহতীয়াভাৱে কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা দল বিজেপিত যোগদান কৰাৰ পাছত বিজেপিৰ দলীয় টিকটত প্ৰতিদ্বন্দ্বিতা কৰি অজন্তা নেওগ গোলাঘাট বিধানসভা সমষ্টিৰ পৰা পঞ্চমবাৰৰ বাবে জনপ্ৰতিনিধিৰূপে নিৰ্বাচিত হয়। এইবাৰৰ মন্ত্ৰীসভাত অজন্তা নেওগে পুনৰবাৰ গড়কাপ্তানী দপ্তৰ লাভ কৰিব বুলি ৰাইজে অনুমান কৰিছিল যদিও তেওঁৰ দক্ষতা আৰু প্ৰশাসনীয় পাৰদৰ্শিতাৰ বাবেই বিত্তমন্ত্ৰীৰ দৰে দায়িত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই অজন্তা নেওগে ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিম। মই অসম ৰাজ্যৰ এজন মন্ত্ৰীস্বৰূপে বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণে মোৰ কৰ্তব্য সম্পাদন কৰিম। এখন ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ গতি নিৰ্ভৰ কৰে ৰাজ্যৰ পুঁজিৰ ব্যয়ৰ বাবে নিখুঁতভাৱে প্ৰস্তুত কৰা বাজেটৰ ওপৰতেই। বিত্তমন্ত্ৰীৰূপে অজন্তা নেওগে আগন্তুক সময়ছোৱাত ৰাজ্যখনক বিশেষভাৱে আগবঢ়াই নিব বুলি ৰাইজ পৰম আশাবাদী। এগৰাকী দক্ষ মহিলা জনপ্ৰতিনিধি অজন্তা নেওগৰ এই যাত্ৰাৰ মধুৰ ক্ষণত আমি হেডলাইন্স দেৰগাঁৱৰ তৰফৰ পৰাও জনালোঁ অলেখ শুভকামনা। নিউজ ডেস্ক ৰিপৰ্ট, হেডলাইন্স দেৰগাঁও। বিশুদ্ধ পেট্ৰল ডিজেলৰ অন্য এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান MS ৰজি SP ফুৱেল চেণ্টাৰ। দেৰগাঁও দাধৰাত গঢ় লৈ উঠিছে এই ফুৱেল চেণ্টাৰটো। বিশুদ্ধ পেট্ৰল ডিজেলৰ লগতে প্ৰতিষ্ঠানটিৰ চৌপাশৰ আটকধুনীয়া পৰিৱেশে বৰ্তমান সকলোৰে দৃষ্টি আকৰ্ষিত কৰিছে। ইয়াৰ উপৰি এই পেট্ৰল পাম্পত আছে গ্ৰাহকৰ বাবে উন্নত মানদণ্ডৰ টয়লেটৰ ব্যৱস্থা। প্ৰতিষ্ঠানটিৰ ঠিকনা দেৰগাঁও দাধৰা অৰ্থাৎ দাধৰা চাৰিআলি আৰু অমৃতপুৰ চাৰিআলিৰ কলষ্টৰৰ মধ্যস্থানত। যোগাযোগ নম্বৰ 9954785800। গতিকে পলম নকৰিব, বিশুদ্ধ ইন্ধনেৰে আপোনাৰ বাহনখন সুৰক্ষিত ৰাখক। পৰিৱৰ্তিত সময়ৰ প্ৰতি লক্ষ্য ৰাখি দেৰগাঁও চহৰত স্থাপিত হ'ল 5H এডুকেশ্যনৰ স্মাৰ্ট জুনিয়ৰ স্কুল। অত্যাধুনিক প্ৰযুক্তিৰে সমৃদ্ধ তথা প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থাত থকা স্মাৰ্ট জুনিয়ৰ স্কুলৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে। অতিশয় কম মাচুল তথা BPLৰ অভিভাৱকৰ শিশুৰ বাবে নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া। 2.5 বছৰ বয়সৰ পৰা 3 বছৰ বয়সলৈকে সকলো শিশুৰ নামভৰ্তি প্ৰক্ৰিয়া গোটেই বছৰ ধৰি চলি থাকিব। আজিয়ে যোগাযোগ কৰক প্লে গ্ৰুপ, নাৰ্চাৰী, LKG, UKG আৰু ক্লাছ 1ৰ বাবে। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011748143 আৰু 9707075982। আমাৰ ঠিকনা চকিয়াল চুক, ৱাৰ্ড নং 3, ফুকন পুখুৰী সমীপত, দেৰগাঁও 785614, গোলাঘাট, অসম। ৰঙালী বিহুৰ সময়ছোৱাতে ৰাইজলৈ এক ভাল খবৰ। হিৰো কোম্পানীৰ সকলো ধৰণৰ বাইক আৰু স্কুটাৰ উপলব্ধ দেৰগাঁৱৰ দেৱগ্ৰাম মটৰ্ছে আত্মপ্ৰকাশ কৰিছে ন ৰূপত। ব্যৱসায় প্ৰতিষ্ঠানখন পূৰ্বতে ইয়াৰ নাৰিকলগুৰিত আছিল যদিও এতিয়া দেৰগাঁৱৰ FCI চাৰিআলিৰ সমীপত বহুল পৰিসৰত মুকলি কৰা হৈছে। সম্পূৰ্ণ স্থায়ী গৃহত স্থাপন কৰা দেৱগ্ৰাম মটৰ্ছে এতিয়া সকলো দিশতে এক নতুনত্ব প্ৰদান কৰিছে। FCI চাৰিআলিৰ পৰা কমলটোৰা মহাবিদ্যালয় সংযোগী পথৰ কাষতে মুকলি কৰা এই দেৱগ্ৰাম মটৰ্ছত উপলব্ধ হৈছে নতুন নতুন মডেলৰ হিৰো বাইক আৰু স্কুটাৰ।
অত্যাধুনিক শ্বৰুমেৰে সমৃদ্ধ দেৱক্ৰম মটৰ্ছত আছে কম পৰিমাণৰ ডাউন পেমেণ্টেৰে কম সুদৰ হাৰত সহজে ঋণ লাভ কৰিব পৰা ব্যৱস্থা। অন্যহাতে দেৱক্ৰম মটৰ্ছত প্ৰতিটো সময়তে গ্ৰাহকক উন্নত সেৱা প্ৰদান কৰিবলৈ প্ৰস্তুত হৈ থাকে যথেষ্ট সংখ্যক প্ৰশিক্ষণপ্ৰাপ্ত অভিজ্ঞ কৰ্মচাৰী। নতুন কাৰিকৰী ব্যৱস্থা সংযুক্ত কৰা ৱৰ্কশ্বপৰ লগতে ইয়াত উপলব্ধ হয় বাইক স্কুটাৰৰ সকলো পাৰ্টছ। বৰ্তমান ৰঙালীৰ বতৰত দেৱক্ৰম মটৰ্ছে গ্ৰাহকৰ বাবে মুকলি কৰিছে স্কুটাৰত ৩,০০০ টকাৰ লয়েলিটি বোনাছ আৰু এক্সট্ৰিম 160, এক্সট্ৰিম 200 ধৰণৰ বাইকত 4,০০০ টকা লয়েলিটি বোনাছ। গতিকে আপুনি যদি এখন নতুন বাইক বা স্কুটাৰ কিনিব বিচাৰে তেন্তে পলম নকৰি আজি আহক FCI চাৰিআলিৰ দেৱক্ৰম মটৰ্ছলৈ। যোগাযোগ নম্বৰ 9401357497